এমিশ্যন কাৰ্বন এমিশ্যন বেছি হয় টাউনত, গাড়ী মটৰ চলে, সৰু সৰু ইয়াতে ইণ্ডাষ্ট্ৰী চলে, তাততো গছ লাগেহে আমাক। ফাকে ফুকে যিবিলাক গছ হৈছিলে সেইবিলাকতো যদি কাটি পেলাওঁ, কোনোবাই যদি এই গছক জাবৰ বুলি কয়, কোনোবা এজনে ইয়াত বোলে কালি কৈছে যে গছবিলাক জাবৰ নিচিনা দেখিছিলোঁ সেইকাৰণে কাটি পেলাই সৌন্দৰ্য বৰ্ধন কৰে, সেইটো কেনেকুৱা কথা? ভয়ংকৰ জলবায়ু পৰিৱৰ্তন হোৱা ভাৰতৰ 8খন ৰাজ্যৰ ভিতৰত এখন হৈছে অসম। অসমৰ নগৰসমূহত এনেকৈ গছ কাটি থাকিলে পৰিস্থিতি আৰুহে ভয়াৱহ হ'ব। গোলাঘাট নগৰত যেন গছ কটাৰ প্ৰতিযোগিতাহে হৈছে। প্ৰথমে পাৰ্কসমূহৰ গছ কাটি তহিলং কৰিব আৰু তাৰ পাছত ক'ব যে গছ থাকিলেহে মানুহ থাকিব। এনেকৈ কেনেকৈ হ'ব? গছ কাটি উদ্যান খোলা কাৰবাৰ গোলাঘাটত বন্ধ হ'ব লাগিব। উন্নয়নৰ নামত গোলাঘাটৰ জ্যোতিময় শিশু উদ্যানত গছ কাটি তহিলং কৰা কাৰ্যৰ বিৰোধিতা বিধায়ক মৃণাল শইকীয়াৰ। উদ্যানখনত উপস্থিত হৈ বিভাগীয় কৰ্তৃপক্ষৰ বিৰোধিতা বিধায়কগৰাকীৰ। জানিব পৰা মতে গোলাঘাটত CIDF পুঁজিৰ অন্তৰ্গত বিভিন্ন উন্নয়নমূলক কামৰ ভিতৰত অন্যতম আছিল জ্যোতিময় শিশু উদ্যান। কিন্তু উদ্যান নিৰ্মাণৰ নামত এনে বন ধ্বংসযোগ্য বিৰোধিতা গোলাঘাটবাসী ৰাইজ তথা জনপ্ৰতিনিধিৰো। চাওক, মই গছ কটাৰ সদায় বিৰোধী, আৰু যিমান পাৰে মই ভাবোঁ যে গছ ৰুব লাগে। এই গোটেই পৃথিৱীৰ জুৰি এটা ট্ৰেণ্ড চলিছে যে গছ ৰুব লাগে। যিটো পৃথিৱীত যিহেতু ক্লাইমেট চেঞ্জ যিটো সমস্যা আহি আছে, মই বিধানসভাতো এইটো উত্থাপন কৰোঁ যে ক্লাইমেট চেঞ্জ আমি অসমত কি ধৰণে এইটো এফেক্ট হৈছে। আৰু এইবাৰ বিধানসভাত জানিলোঁ, আমাৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই ক'লে যে গোটেই পৃথিৱীৰ ইণ্ডিয়াৰ ক্লাইমেট চেঞ্জৰ 8টা স্পটৰ ভিতৰত অসম আছে 1 নম্বৰ এফেক্টেড। আৰু তাত যদি এনেকুৱা ধৰণে টাউনৰ গছবিলাক কাটি পেলোৱা হয়, এমিশ্যন কাৰ্বন এমিশ্যন বেছি হয় টাউনত, গাড়ী মটৰ চলে, সৰু সৰু ইয়াতে ইণ্ডাষ্ট্ৰী চলে, আৰু তাততো গছ লাগেহে আমাক। ফাকে ফুকে যিবিলাক গছ হৈছিলে সেইবিলাকতো যদি কাটি পেলাওঁ, কোনোবাই যদি এই গছক জাবৰ বুলি কয়, কোনোবা এজনে ইয়াত বোলে কালি কৈছে যে গছবিলাক জাবৰ নিচিনা দেখিছিলোঁ সেইকাৰণে কাটি পেলাই সৌন্দৰ্য বৰ্ধন কৰে, সেইটো কেনেকুৱা কথা? আৰু এটা ট্ৰেণ্ড চলিছে আজিকালি যে গছ চছ কাটি পাৰ্ক বনোৱা হয়, পাৰ্কত ডাঙৰ ডাঙৰ পাছত ৱালত লিখা থাকে, গছ এজোপা আঁকা থাকিব, লিখা থাকিব যে গছ থাকিলে মানুহ থাকিব। শিশুসকলক যদি পাৰ্কখন বনাওঁতে গছ কাটি পেলাই বনোৱা হয়, তেওঁলোকক কি আমি শিক্ষা দিম গছ ৰুবলৈ? খুব বেয়া কথা হৈছে। এই টাউনৰ গছবিলাক আমি জীয়াই ৰাখিবই লাগিব। মৃণালদা, দেখা গৈছে যে আপুনি আপোনাৰ সমষ্টিত প্ৰকৃতিৰ মাইছোঁ পাৰ্ক কি ট্ৰি পাৰ্ক, বৃক্ষৰ এখন উদ্যান, য'ত অকল বৃক্ষ থাকিব। আমাৰ যিমান বৃক্ষ ভেৰাইটিজ পাইছোঁ সকলোবিলাক নি পেলাই ৰুইছোঁ তাত। সেইটোৱে শিশুৱে তাৰ পৰা শিকিব পাৰিব। শিশুৱে আহি পকা জোলনা খেলিব লাগে, গছ কিছুমান ভাঙিলেতো নহ'ব। গছৰ ছাঁ আমাক চবতে লাগে। আমি উদ্যান খুলিলে প্ৰথম গছ পুলি ৰুব লাগে। প্ৰথম গছ কাটি পেলাই উদ্যান খোলা মই গোলাঘাটত দেখিছোঁ। গোলাঘাটত উল্টাই হৈছে। গোলাঘাটত উল্টা হৈছে, বহুত দিনৰ পৰা দেখি আছোঁ। আগতেও মই এইটো প্ৰতিবাদ কৰিছোঁ, কিন্তু দিনক দিনে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। কিন্তু এনেকৈ আমি সদায় সহ্য কৰি নাথাকিম, কিয়নো গোলাঘাটখন কেন্দ্ৰস্থল গোলাঘাট জিলাৰ। আমাৰ সকলোৰে অধিকাৰ আছে এই টাউনখনত। ইয়াত DC অফিচ আছে, DCটো সকলোৰে, SP অফিচ আছে, দ্বিতীয় চব অফিচ আছে। তাৰমানে কি এই গোটেই জিলাখনৰ এইটো এটা চহৰ। কালি দেখা হৈছে বন বিভাগৰ উপস্থিতি গছখিনি। বন বিভাগ আগতেও কৈ থাকোঁ এইবিলাক বগা হাতী, কিন্তু তেওঁলোকে জবাব দিব লাগিব।